হেল্ল' ফ্ৰেণ্ডছ। নামনি অসমৰ ৰাস বুলি ক'বলৈ গ'লে আমি নলবাৰীৰ ৰাসৰ কথা সকলোৱে জানো। আজি মই আপোনালোকক নামনি অসমৰ আন এখন ৰাস মহোৎসৱলৈ লৈ আহিছোঁ। গুৱাহাটীৰ পৰা পশ্চিম দিশে গ'লে 40 কিলোমিটাৰমান দূৰত ছয়গাঁও নামৰ চহৰত চলি থকা ৰাস মহোৎসৱলৈ আপোনালোকক লৈ আহিছোঁ। মই যোৱাকালিয়ে চালোঁ ৰাস, চ' আপোনালোককো দেখুৱাওঁ বোলো। প্ৰতি বছৰৰ দৰে এইবাৰো ইয়াত অতি ধুনীয়াকৈ কলাকৃতিৰে আদৰণি স্থলটো সজাই তোলা হৈছে, য'ত বৃন্দাবনৰ কল্পনা সৌন্দৰ্য আৰু ঈশ্বৰৰ সফলতাসমূহৰ আলোকপাত কৰা হৈছে। আৰু ঈশ্বৰৰ চন্দ্ৰায়নটোৱে বেছি আকৰ্ষণ কৰি তুলিছে এই ৰাসখনৰ, আৰু মোৰ বহুত ভাল লাগিলে। তাৰপিছত ভিতৰলৈ গৈ আমি সকলোৱে জনাৰ দৰে ভগৱান শ্ৰীকৃষ্ণৰ জীৱনগাথা স্মৃতিৰ ওপৰত অতি ধুনীয়াকৈ বৰ্ণনা কৰিছে, আৰু মুভিং মেচিং কৰি থৈছে যে ন, তো সেইকাৰণে বেছি ভাল লাগিছে দেখিবলৈ। আৰু একদম জীৱিত অৱস্থাত ভগৱান শ্ৰীকৃষ্ণৰ ৰাসলীলা চোৱাৰ নিচিনা হৈছে, আৰু বহুত ভাল লাগিছে। দেখিছেনে ইমান ধুনীয়া লাগিছে। আৰু নামনি ৰাস বুলি ক'লে এইবোৰ চাই খুব ভাল লাগে। আৰু নামনি অসমৰ ৰাস যিহেতু মীনা বজাৰটো লাগিবই ন, চ' মীনা বজাৰখন দেখাইছোঁ। ইয়াতে ধুনীয়া আহল বহল মীনা বজাৰ আছিলে। মীনা বজাৰ বুলিয়ে নহয়, ইয়াতে মঞ্চভিনয়, যিটো আমি পাৰ্টি বুলি কওঁ, সেইটোও চলি আছিলে। বিনামূলীয়াকৈ হয়, চ' আমনি নালাগে। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে।